নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। তো আজি এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ নাহৰতি থানৰ ওপৰত। তো নাহৰতি থানলৈ যোৱা কথা আছে, ভাবিলোঁ ব্লগ এটা বনাওঁ, সেইবুলি ভিডিঅ'টো বনাব ওলাইছোঁ। তো আপোনালোকক আজি নাহৰতি থানখন অলপ দেখাব চেষ্টা কৰিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, নাহৰতি থানলৈ যোৱা আগত মৰ্ণিং টাইমত এপাক ফিল্ডলৈ গৈছিলোঁ। বহুত দিন হৈ গ'ল ফিল্ডত যোৱা নাছিলোঁ, তো ৰানিং কৰাগৈ নাই, হ'লেও আমি মাজে মাজে গৈ থাকোঁ। ফিল্ডৰ পৰা গৈ বন্ধুসকল ঘৰত ৰেডি হৈ আমি ওলাই আহিলোঁ নাহৰতি থানলৈ বুলি। তো বাটত গৈ থকা অৱস্থাত তাৰে কেইটামান ক্লিপ ইয়াত দি দিছোঁ, আপোনালোকে চাব পাৰে। আমি লালুক হৈ বঙালমৰা হৈ আমি গৈছিলোঁ। তো কিন্তু আমি বঙালমৰা হৈ গৈ আমি পাঁচ চালি দি সোমাই দিছিলোঁ। আপোনালোক যদি আহে তো বঙালমৰা ছাইডে আহিব পাৰে, আজিকালি ৰাস্তা ভাল। তো আপোনালোকে বঙালমৰা হৈ আহি পাঁচ চালি দি গেট আছে, গেট দেখিবই আপোনালোকে নিশ্চয়, গেটেদি লেফ্ট ছাইডে সোমাই দিলেই হ'ল। তো আপোনালোকে চাব পাৰে ৰাস্তাৰ পৰিস্থিতিটো, আমি এইটো ৰাস্তা দিয়ে গৈছিলোঁ। তো আপোনালোকে অকণ চাই লওক, ৰাস্তা ভাল, আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব। তো বন্ধুসকল, আমি আধা ঘণ্টামান সময়ত নাহৰতি থান পাইছিলোঁগৈ।
বন্ধুসকল এতিয়া আমি পালোহি নাহৰতি থান। মই আহিছোঁ, কমল আহিছে। এতিয়া এইখন ৰাখি লওঁগৈ, তাৰপাছত আপোনালোকক ভিতৰৰ পৰিৱেশ দেখাম। ব'লক। খবৰ চব বান্দৰে বান্দৰ। বন্ধুসকল, আপোনালোকে নাহৰতি থানত বহুত বেছি বান্দৰ দেখা পাব আৰু বান্দৰ বহুত বেছি আছে নাহৰতি থানত। কিন্তু এটা কথা, আপুনি যিকোনো বস্তু যদি হাতত লৈ যায় অলপ ছেফকৈ নিব বস্তুটো, নহ'লে বান্দৰে কাঢ়ি লৈ গুচি যায়। আৰু বিশেষকৈ আপুনি মোবাইলবিলাক অলপ ভালকৈ ৰাখিব, কাৰণ বান্দৰ বহুত বেছি আপোনাৰ হাতৰ পৰা লৈ গছৰ ওপৰত পোৱাবগৈ নহ'লে। আৰু আপোনালোকে দেখা পাব, ভিডিঅ'ত মই দেখাম, বান্দৰে আনি কাবাৰ বেগ আনি খুলি পানী বটল কিবা কিবি এইবিলাক উলিয়াই ফুৰিছে। বন্ধুসকল, আপোনালোকে চাব পাৰে, আমি আহি বৰ্তমান নাহৰতি থানত উপস্থিত হ'লোহি আৰু আমি নাহৰতি থানৰ কিছু দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম। হয়, আৰু আপোনালোকে চাব পাৰে এইফালে বান্দৰ, ইয়াত বহু সংখ্যক বান্দৰ আছে। এনেকৈ বান্দৰ এয়া আপোনালোকে চাব পাৰে। সেইফালে সমাধিস্থলসমূহ আছে, তাতে আপোনাৰ স্থাপন কৰিছিলে অনিৰুদ্ধদেৱে। আমি জনামতে মই যিখিনি জানো সেইখিনি আপোনালোকক ক'ব চেষ্টা কৰিছোঁ। আৰু ইয়াত আপোনাৰ এইফালে চাব পাৰে পুখুৰী এটা আছে, এইটো খুন্দুৱাইছিলে। আৰু ইয়াত বহুত বান্দৰ আছে, বান্দৰ আপোনালোকে দেখা পাইছে। আৰু আজি বহুত মানুহ আহিছে দেখিছোঁ আমি। আজি জানুৱাৰী ছিজন, পৰ্যটক আজি ভৰ্তি, তো আমিও আহিলোঁ। ধুনীয়া ধুনীয়া দৃশ্য কিছুমান চাব পাব। ভিডিঅ'টো শেষলৈকে চাব, আহক। বাকী আৰু আমি বাকীখিনি দেখাই যাওঁ। এইফালে চাব পাৰে যিসমূহ বনাই আছে এইফালে। ইয়াত আপোনালোকে ইয়াতে খানা খাব পাৰে, কিন্তু ইয়াত মাছ মাংস নিষেধ আছে। ইয়াত আপোনালোকে নিৰামিষ ভাত এনেকৈ খাবহি পাৰে। মন্দিৰটো বন্ধুসকল, আপুনি ভিডিঅ'টোত চাব পাৰে, এনেকৈ বস্তু দিয়া সময়ত বান্দৰ গোটেইখিনি গোট খাই যায় আৰু আপোনাৰ হাতৰ পৰাই কাঢ়ি নিয়ে। আপোনালোকে দেখা পাব, মোৰ হাতৰ পৰাই কাঢ়ি লৈ গৈছে বান্দৰটোৱে। তো আপোনালোকেও অলপ বস্তুখিনি দিওঁতে অকণ ভালদৰে দিব, আৰু মোবাইল চোবাইল হাতত লৈ নাথাকিব, নহ'লে মোবাইলটো কাঢ়ি লৈ যোৱা চান্স থাকে। আৰু এনেকৈ দিব, মোৰ দিয়া লিখাকৈ নিদিব। অকণমান আপোনালোকে খুলি মেলি অলপ দলিয়াই দূৰলৈ দিব, নহ'লে দলিয়াই দিব নাপায় আপুনি, আপোনাৰ হাতৰ পৰাই লৈ যাবহি। তো সেইকাৰণে অকণমান সামগ্ৰীসমূহ আপুনি ভালকৈ ৰাখিব, নহ'লে এনেকৈ লৈ গুচি যাব। মোৰ হাতৰ পৰা লৈ গৈ গছৰ ওপৰত পোৱালৈকে বিস্কুটৰ পেকেট আপোনালোকে দেখা পাইছে। তো সেইকাৰণে আপোনালোকে সামগ্ৰীসমূহ অলপ ছেফকৈ ৰাখিব। স্কুল পঢ়িবলৈ কিন্তু সেই বেগটো লৈ আহিছে, চৌ কৰি লৈ আহিলে। এই একো নাই।
তো বন্ধুসকল আপোনালোক নাহৰতি থানলৈ আহিব। ইয়াত এটা খুব মনোমোহা দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব, খুব ভাল পাব আহি। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে যদি নতুনকৈ চেনেলটোত আপোনালোকে ভিডিঅ' চাইছে, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।